বন্ধুসকল মই এটা বস্তু অৰ্ডাৰ দিছিলোঁ ফ্লিপকাৰ্টৰ পৰা মোৰ নহয় আমাৰ দেৱপ্ৰিয়াৰ কি বস্তু চাং খুলি মালটো কি ওলাই মোকো সিদিনা ঠগাইছি চাইছে না এইটোই মালটো অৰিজিনেল বুলি লিখা আছে আৰু প্ৰাইচটো কৈ এইটো প্ৰাইচটো 353 লৈছে কি আছে এতিয়া পঢ়া দেখলে প্ৰিয়া এই যে এইখন দি বাট আছে ছিঁড়ে দি এৰা ইমান ফাইট বহুত পেকিং আছে দেই মালটো ভালে হ'ব লাগে এৰা ডাবল চোনে ওহো ভালে আছে নাই পঢ়া দি অন কৰে বেয়া হ'লে ফিৰাই দিম দে পারবা ভাই ফিরে দিবা ও খুলছে কি 5টা বাজিছে তে মিলো নাই তাই আর এই তো মিন্টু ইতো ফ্রি পাইছো ইতো ফ্রি ইমান ভাল নহয় মালটো ভালে খালি ঠিকে আছে দে এইটোই মেড ইন চাইনা হালদিয়া কালার মজা শুনে জি চকৰ টিপি দে জি চকৰ টাইম চাইম মিলাব লাগিব তাৰিখ চাৰিখ মিলাব লাগিব বাৰ চাৰ অ'কে এইটোৱে আৰু বস্তুটো ইটাৰ লগত এতিয়া ফ্ৰী ইটাকো মিলাব লাগিব পঢ়া দিবা মিলাই গিলা চাব লাগিব দেই ভালকৈ অলপ ইমান চিটিংবিলাক জানা নাই অ'কে বাই